হেল্ল' ফ্ৰেণ্ডছ, সকলোকে সোণালী গগৈ ব্লগ 56 মোৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এয়া চিকেন পকৰা ৰেচিপি। আৰু এতিয়া আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইফালে এয়া মাংস, কোমল কোমল মাংস অলপমান লৈ লৈছোঁ আৰু মাংসখিনি ভালকৈ মই ধুই ইয়াতে এতিয়া মই নেমু চেপিছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইফালে এয়া নেমুখিনি চেপি অলপ টাইম ধুই ল'লোঁ। আৰু এতিয়া মাংসখিনি ধুনীয়াকৈ এইখিনি আদা নহৰু এনেকৈ দি মই এতিয়া ধুনীয়াকৈ এইখিনি মোহাৰি ল'ম। আদা নহৰুখিনি ভালকৈ মিলাই ল'লোঁ আৰু এতিয়া চিকেনখিনি আকৌ অকণমান দেৰি থৈ দিলোঁ। আৰু এতিয়া মই মছলাখিনি ইয়াতে ব্যৱহাৰ কৰিম। তাৰপাছতে আৰু অকণমান নেমু টেঙা চেপি দিছোঁ। নেমু টেঙা এয়া অকণমান ওপৰত চেপি দিছোঁ, যিহেতু টেঙা চিকেন পকৰাত নহ'লে ভাল নালাগিব। আৰু এইফালে এয়া লৈছোঁ ময়দা আৰু লগতে কৰ্ণফ্ল'ৰ। এতিয়া ভালকৈ এইখিনি মই মাংসখিনিৰ লগত ধুনীয়াকৈ মিলাই ল'ম। তাৰপাছতে এইখিনি ভালকৈ এনেকৈ লৈ আটাইখিনি মিলাই ল'লোঁ। আৰু এইফালে এয়া মছলাখিনি কি ব্যৱহাৰ কৰে আপোনালোকক দেখাই দিছোঁ। ধনিয়া, মিৰ্চ পাউডাৰ, ৰেড চিলি পাউডাৰ, এইফালে জিৰা পাউডাৰ, গৰম মছলা আৰু লগতে কচুৰি মেথি পাত। এতিয়া আটাইখিনি ভালকৈ মিলাই ল'লোঁ। মিলাই এতিয়া মই এইখিনি অলপ টাইমৰ কাৰণে এনেকৈ ঢাকন দি থৈ দিম। আটাইখিনি মিলাই পিনি এতিয়া মই প্ৰায় ৩-৪ ঘণ্টামান ভালকৈ থৈ দিছোঁ। যিমান টাইম থ'ব পাৰে সিমানেই খাবলৈ বেছি টেষ্টি হয়। আৰু অলপ সময়ৰ পিছতে এইফালে এয়া ৰিফাইণ্ড দি পিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। আপোনালোকে মিঠাতেলো দিব পাৰে, মই ৰিফাইনতে ল'লোঁ। আৰু হৈ গ'ল আজিলৈ এয়া চিকেন পকৰা। আজিলৈ আহিছোঁ, বাই।